আকৌ এটি নতুন মিনি ভ্লগ লৈ আপোনালোক সকলোকে সন্ধ্যা ৱৰ্ল্ডলৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া হৈছে আবেলি, মানে আবেলি সময়ত আমি অকণমান আৰু ঘৰৰ আগফালে ওলাই আহিছোঁ, দুইজনী খোজকাঢ়িছোঁ। তাই এইকণ সময়ত মানে খুব ভাল পায়, ৰাস্তাত অকণমান খেলিবলৈ পায়, চৰাইবোৰ চাই, ইফালে কিবা কিবি আহিলে চাই, আৰু এইকণ সময়তে আৰু খুব ভাল পায় মানে এনেদৰে ৰাস্তাত ঘূৰি ফুৰি। আৰু অকণমান ৰাস্তাত ঘূৰি এতিয়া ঘৰলৈ উভতি বাৰীৰ পৰা কবি এটা ছিঙি আনিলোঁ ৰাতি সাজৰ কাৰণে। আৰু দেখিছে এয়া আমাৰ ভতিজাই কেক বনাবলৈ মানে ৰেডি কৰি আছে সন্ধিয়া চাহৰ লগত খাবৰ কাৰণে। তাৰপাছত মই আমাৰ অকণমানি টিকলিক লৈ আৰু অকণমান বাহিৰতে ফুৰিলোঁ। ফুৰি আহি সন্ধিয়া লাগিলে নহয়, সন্ধিয়া লগাৰ কাৰণে এতিয়া কিবা এটা পিঠা বনাইছিলোঁ। এয়া কিন্তু কি পিঠা বনিলে মই নাজানো আৰু দেই, মানে অলপমান বেলেগ ষ্টাইলত বনাবলৈ গৈছিলোঁ, খালি পিঠা গৈ কিবা হ'লগৈ, মানে দেখিবলৈ ভাল নহয়, খাবলৈ বৰ ঠিকেই আছিলে, দেখিবলৈ বৰ এটা ভাল নহ'ল। আৰু এতিয়া এইফালে কেকো ৰেডি হৈ গ'ল। এতিয়া একাপ গৰম গৰম গাখীৰ চাহৰ লগত ধুনীয়াকৈ পিঠা আৰু কেকৰ লগত চাহ একাপ খাইছোঁ। সকলোকে শুভ সন্ধিয়া, গতিকে আজিলৈ বাই বাই।